हेलो गाइस কি খবৰ আপোনালোকৰ দিছে ভালে আছে আমি বাৰু ভালে আছো আজি বতৰটো বহুত ধুনিয়া কৰিছে আজি আপোনালোকৰ মাজত এটা নতুন ভিডিও লৈ আহিছো ভাবিছো আপোনালোকৰ মাজত শেয়াৰ কৰি দিও যেহেতু আপোনালোকে মোৰ পৰিয়াল দিলে ভাল লাগে ন কিবা এটা মনটো ভাল লাগে আজি লৈ আহিছো মেটেকা আৰু কণীৰ ৰেচিপি মেটেকা আৰু কণী পথাৰত থাকে যেহেতু মই চিনি আনিছো আজি মই কেনেকৈ বনাইছো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিছো আৰু মোৰ ৰেচিপিটো যদি চাই ভাল লাগে প্লিজ কমেন্ট কৰিব নাপাহৰিব আকৌ দেই আৰু যিসকল নতুন আহিছে মোৰ চেনেলত প্লিজ সাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মোৰ নতুন নতুন ভিডিওবোৰ পাই থাকিব তেন্তে আহক মোৰ ভিডিওটো আৰম্ভ কৰি দিও দেই চাও আহক এয়া পানী মেটেকা আমি পানী মেটেকা বুলি কওঁ পথাৰত হে ওলাইছে তাৰছত লৈ আহিলো ডাইৰেক্ট উঘুলি ঘুলি লৈ আছে হিপাই সিপাই তাৰছত ইয়াৰে মই বাছি লম কুমুলিয়াখিনি তাৰছত লৈ লৈছে ইয়া ডিম দুটা কুকুৰাৰ ডিম ঘৰৰে লোকেল কুকুৰা ডিম দুটা লৈ লৈছো এখিনি বাছি কুচি লৈ ললো মেটেকাখিনি ধুই কৰি ললো মই মিহি মিহিকৈ কাটিম আৰু এইফালে পটল ফ্ৰাই কৰি আছো পটলখিনি হলে হেতু ৰেচিপিটো বনাম এফালে ৰসুন আদা জলকীয়া পিছি ললো কেৰাহী গৰম মানে কি পটল ফ্ৰাই কৰা তেলখিনিতে মই দি দিলো পিয়াজ আৰু তেজপাত তাৰ পিছত পাঁচফোৰণ কালজিৰা দি দিছো ভাল লাগিব তেতিয়াহে নহয়নে খাবলৈ টেষ্টি হ'ব আৰু তেলতে মই হালধি দি দিছো নহলে পাত সবজিত হালধি দিলে ইমান ভাল নহয় সেইকাৰণে মই তেলতে দি দিছো এইখিনি কাটি ৰেডি হৈ গল মিহি মিহিকৈ কাটিছো মেটেকাখিনি এই হালধিখিনি মই মিলাই লৈছো পিয়াজখিনিৰ লগত ধুনিয়াকৈ এইখিনি পিয়াজখিনি ৰঙচুৱা হলে ভাল লাগে খাবলৈ আৰু যিমান হৰ পিয়াজ দিয়ে সিমান ভাল লাগে খাবলৈ টেষ্টি হয় এই পাতখিনি মই দি দিলো মেটেকাৰ পাতখিনি কুমুলিয়া হলে বেছি ভাল লাগে খাবলৈ আজি মানে যেনেদৰে বনাই খাবলৈ ভালেই লাগে আপোনালোকে কেনেকুৱা বনাই বা খাই ভাল পায় নাজানো এয়া নিমখ দি দিলো হালধিটো দিলোৱে তেলতে দি দিলো আৰু দি দিছো বুট গুটি আৰু মাজতে মাজে আছে এই নাৰিকল নাম আছিলে নামৰ বুটগুটি আছিলে তাকে মই দি দিছো একেলগে তাৰছত ধুনিয়া মানে মিলাই দিছো বুটগুটিয়ে হালধিৰ লগত মিল খাবলৈ মই ধুনিয়াকৈ লৰাই দিছো তেতিয়াহে ৰংখিনি অলপমান উঠিব নহলে পাত সবজিত ৰংটো নুঠে সেইকাৰণে তেলত দিব লগা হৈ গৈছে বাৰু তাৰছত মই ঢাকি থলো অলপমান দেৰি পিছত চাইছো এই কমি গল লগালক পানীৰ হাক যিহেতু লগালক কমি যায় আৰু এই ডিমখিনি মই ভাঙি থৈ দিছিলো বাটি এটাত এইখিনিকো দি দিলো আধা সিজা হৈ গল মেটেকাখিনি দিবলৈ হৈ গল মই দি দিলো এসব লগালক মানে ডিমখিনি জানে লগালক দিলে কিমান টাইম নো লাগে বেছি সময় নালাগে সিজিবলৈ এয়া দি দিলো মেটেকাখিনিও সিজি আহিছে এইখিনি তাৰছত মই জলকীয়া পিছি থৈ দিছিলো মই এতিয়া লাহেকৈ দিম ইয়া ডিমখিনি দিয়াৰ পিছত জলকীয়া গুড়া আদা ৰসুন মানে দালচেনি আছিলে মই দি দিলো গোন্ধটো ভাল লাগে আৰু খাব ভাল লাগিব অলপ জ্বালা জ্বালাকৈ জলকীয়া বেছি দিয়া নাই আৰু বেছি মানে জ্বালা খাব নোৱাৰো যদি জ্বালা খাই ভাল পায় জ্বালা দিব পাৰে এয়া হৈ গল একেবাৰে কমি গল পানীৰ বস্তু লগালগ কমি যায় পিনে মাছ ফ্ৰাই পথাৰত এটা দুটা লাগি আছে এই সৰু সৰু দনিকণা আৰু পুঠি আছিলে ইফালে মাছখিনি হৈ গল আৰু এয়া পটলখিনি যাক কৈছে পানী মেটেকা বেছি সময় নালাগে বনাবলৈ কম সময়ৰ ভিতৰতে হৈ যায় আৰু মোৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব যিসকল নতুন আহিছে মোৰ চেনেলত প্লিজ সাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই আৰু কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়াহে মোৰ নতুন ভিডিঅ'সমূহ পাব আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই ফ্ৰেণ্ডছ সকল